সকলোকে নমস্কাৰ জনাই আজি আপোনালোকলৈ বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। ভালকৈ স্কিপ নকৰাকৈ চাব যাতে সকলোবিলাক বুজি ল'ব পাৰে। আগৰ ভিডিঅ'ত কেনেকৈ আছামিজ এক্টিভ কৰি উইণ্ড'জ 7ত অসমীয়া লিখিব পাৰি তাৰ বিষয়ে কোৱা হৈছেই। গতিকে অনুগ্ৰহ কৰি এবাৰ আকৌ চাই ল'ব যাতে বুজি পোৱাত সহায় হয়। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সহজে ভিডিঅ'বিলাক আপোনালোকে পাব পাৰে। যদিহে ভিডিঅ'বিলাকৰ পৰা আপোনালোকে উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আগৰ ভিডিঅ'ত মই কৈছোঁৱেই যে ডি আখৰটো কেনেকৈ ক'ত ব্যৱহাৰ হয় অসমীয়া টাইপিঙত, সেইটো আজি আপোনালোকক দেখুৱাম। এই ভিডিঅ'টোত লৈ আহিছোঁ যে অসমীয়া যুক্তাক্ষৰ কেনেকৈ লিখা হয় তাকে আপোনালোকক ভালকৈ দেখাম, আপোনালোকে মন দি চাব। এতিয়া আমি প্ৰথমে ৱৰ্ড পেজটো খুলি লৈছোঁ। পেজটো মই ডাঙৰ কৰি লৈছোঁ। এতিয়া তলৰ বাৰটো চাব, ইয়াত ইংলিছ হৈ আছে। এইটো কেনেকৈ ইংলিছ আছামিজ কৰে সেইটো আগৰ ভিডিঅ'ত মই দিছোঁৱেই। এইটো এতিয়া মই আছামিজ কৰি ল'ম। আছামিজ কৰি লৈছোঁ আৰু মই অলপ আখৰবিলাক ডাঙৰ কৰি ল'ম আপোনালোকৰ যাতে স্পষ্টকৈ দেখা পায়। এতিয়া মই ডাঙৰ কৰি লৈছোঁ। এতিয়া মই লিখিম যুক্তাক্ষৰবিলাক কেনেকৈ লিখোঁ আপোনালোকে অলপ মন দি চাব। ধৰি লওক গ্ৰহণটো কেনেকৈ লিখিম। গ এই ডিটো হ'ল কি আমাৰ যুক্তাক্ষৰ সংযোগৰ কাৰণে ডিটো প্ৰয়োজনীয়। ডিটো টিপিলোঁ, তাত ৰ দিলোঁ, গ্ৰ এয়া হ মূৰ্ধন্য ণ গ্ৰহণ। ঠিক তেনেকৈ ধৰি লওক মুগ্ধ ম তাত উচৌকাৰ গ আকৌ যুক্তাক্ষৰৰ কাৰণে ডিটো প্ৰয়োজন হৈছে ধ মুগ্ধ। ঠিক তেনেকৈ ধৰি লওক মন্ত্ৰ ম দন্ত্য ন, এতিয়া যুক্তাক্ষৰ সংযোগ কৰিম দন্ত্য ত, ইয়াত আকৌ ৰকাৰডাল যোগ কৰিম, এয়া হ'ল মন্ত্ৰ। ঠিক তেনেকৈ ধৰি লওক বাক্য ব তাত আকাৰ ক, এতিয়া জিয়কাৰডাল দিওঁতে কি কৰিব লাগিব আপোনালোকে ডিটো আগত ডি বুটামটো টিপিব লাগিব। ডিটো টিপিছোঁ, এতিয়া চিফ্ট টিপি এই প্ৰশ্নবোধকটো টিপিব লাগিব বাক্য। এতিয়া ধৰি লওক অঞ্চলটো কেনেকৈ লিখিব। এতিয়া এই ডি বুটামটোতে আপোনাৰ অটো সোমাই আছে, গতিকে আমি চিফ্ট টিপি অটো লিখিব লাগিব। ডিটোত দুটাই কাম আছে, ডিটোৱে বাক্য সংযোগ কৰে আৰু ইয়াত অটো আছে। এইটো অটো লিখিলোঁ। এতিয়া আমি ঞটো লিখিম ঞ, প্ৰথম চ ল অঞ্চল। ঠিক তেনেকৈ যদি আমি কাৰ্যালয়টো লিখোঁ ক তাত আকাৰ ৰ ডিটো টিপিলোঁ, উন্ত্যস্ত জ, এতিয়া আকৌ আমি জকাৰডাল সংযোগ কৰিম, তাত আকাৰ ল উন্ত্যস্ত য় কাৰ্যালয়। ঠিক তেনেকৈ যদি চটো লিখোঁ তেতিয়া হ লগত ব যোগ হ'ব, প্ৰথম চ তাৰ লগত দ্বিতীয় চটো আমি দ্বিতীয় চ লিখিম স্বচ্ছ। ঠিক তেনেকৈ যদি কৃতিত্ব এইটো ক তাত ৰিকাৰডাল আমি ইয়াত পাম ৰি, তেতিয়া ত তাত উচ্চইকাৰ, তেতিয়া ত, এতিয়া বটো যোগ কৰিম, এইটো কৃতিত্ব। আমি যদি ট্ৰেক্টৰটো লিখোঁ, ট্ৰেক্টৰটো কেনেকৈ লিখিম। এইটো মূৰ্ধন্য ত, তাত ৰকাৰডাল যোগ কৰিম, তাত একাৰ ক আকৌ মূৰ্ধন্য ত সংযোগ কৰিম ৰ ট্ৰেক্টৰ।
আৰু তেনেকৈ দুটামান শব্দ লিখি দেখুৱাইছোঁ নিশ্চয় ধৰি লওক নিশ্চয়টো দন্ত্য ন তাত উচ্চইকাৰ কালবিয়া হ প্ৰথম চ দস্তয় নিশ্চয় এতিয়া যদি ৰঞ্জনটো লিখোঁ ৰ ন্য বগীয়া জ দন্ত্য ন ৰঞ্জন আপোনালোকে ঘৰত চেষ্টা কৰি চাব এতিয়া আৰু দুটামান মই লিখি আপোনালোকক দেখুৱাম এতিয়া ধৰি লওক ভলগা ভ লটো আমি ইয়াত পাম গ তাত আকাৰ এনেকৈ যুক্তাক্ষৰবিলাক সংযোগ কৰা হয় এই ডিটোৰ সহায়ত ইয়াৰ পাছত মই আৰু এটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰায় যোগাৰ কৰিছোঁৱেই যিটোত নেকি আপোনালোকৰ ব্যঞ্জন বৰ্ণখিনি কেনেকৈ লিখা হয় কোনটো আখৰত কোনটো আখৰ আছে বা কোনটো ইংৰাজী আখৰ টিপিলে ব্যঞ্জন বৰ্ণখিনি ওলাব তাৰ বিষয়ে মই এটা ভিডিঅ' আকৌ ৰেডি কৰিছোঁ গতিকে যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে ধন্যবাদ